हेलो एवरीवन সকলোকে মোৰ YouTube চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো যিসকল নতুন হয় তেখেতসকলক জনাও যে নমস্কাৰ মই দৃষ্টি শইকীয়া আৰু আপোনালোকে চাইছে মোৰ YouTube চেনেল দৃষ্টি শইকীয়া অফিচিয়েলৰ অন্য এটা ভিডিঅ' ৰাইজ এতিয়া 5:30 বাজিলে আৰু আমি এফালে আজি যাম আজি ব্লগটো ষ্টাৰ্ট কৰিলো এফালে ভন্টি ওলাই আছে হে एवरीवन ড্যান্সিং লাইক এয়া আমি ট্ৰেইনত উঠি যাত্ৰা আৰম্ভ কৰিলো আমি প্ৰায় এতিয়া 7 ঘণ্টা ট্ৰেইনত যাত্ৰা কৰিম যেহেতু ঘৰত একো খাই আহা নাছিলো ইয়াতে ট্ৰেইনতে বহি চাহ একাপ খালো মায়ে লৈ আহিছিলে যেহেতু ক'ত গৈ আছো কিয় গৈ আছো সম্পূৰ্ণ ভিডিঅ'টো চাওক এইবাৰ আকৌ মায়ে কমলা উলিয়ালে ওচৰতে বৰ মৰম লগা পোৱালি এটা আছিলে এই পোৱালিটোকো মায়ে কমলা দিলে কমলা খাই খাই ট্ৰেইনত বহি বহি যাত্ৰা কৰি আছো আৰু এইফালে ভণ্টিয়ে ৰিলছ বনাই আছে বাকী জগতৰ কথা মাৰো গ'লে খোৱাটো মেইন খালি এইফালে আকৌ কাপ নুডলছ লৈ আমি খাবলৈ বহিলোঁ এইফালে ময়ো উইণ্ডো ছিটৰ আমেজ লৈ লৈ নুডলছ খাব আৰম্ভ কৰিলোঁ আৰু ফাইনেলি আমি আহি পালোঁ আমি আহিছোঁ তিতাবৰৰ মোৰ মাহীৰ ল'ৰা বিয়া খাবলৈ মাৰ ভনীয়েকৰ ল'ৰাৰ বিয়া খাবলৈ আহিছোঁ যিহেতু তিতাবৰ ষ্টেচনত জনশতাব্দী ট্ৰেইনখন নৰখায় সেইকাৰণে আমি মৰিয়নিতে নামি দিলোঁ মৰিয়নিৰ পৰা আমি এতিয়া তিতাবৰ গৈ আছোঁ এখন টমটম লৈ যোৰহাটৰ পৰা কিন্তু তিতাবৰলৈ যাব পাৰি কিন্তু যোৰহাটত নামি দিলে বহুত দূৰ হয় সেইকাৰণে আমি মৰিয়নিতে নামি দিলোঁ বেকগ্ৰাউণ্ড মিউজিকটো কেনেকুৱা লাগিছে গাইজ জনাব দেই মোৰ কিন্তু বৰ ভাল লাগিছে গানটো সেইকাৰণে মই প্ৰতিটো ভিডিঅ'ত এইটোৱে দিওঁ মাৰ লগত নেক্সট টাইম নাহোঁ বহুত হেৰুৱাই দিছোঁ আগতে যেতিয়া মায়ে তিতাবৰলৈ আহে মায়ে যোৰহাটত নামি তিতাবৰলৈকে আহে সেইখিনি ৰাস্তা মায়ে চিনি পায় কিন্তু আজি মৰিয়নিত নামি দিয়াৰ কাৰণে মাৰ একদম ৰাস্তা ভুল লাগি গৈছে মাহীহঁতৰ ঘৰ পাই অলপ ৰেষ্ট লৈ আকৌ ওলালোঁ বিয়ালৈ এয়া বিয়াৰ পৰিৱেশ চাওক এয়া আমাৰ মৰম লগা দাদা বৌ আৰু ইফালে মায়ে কফি খাই আছে নিজৰ ভনীয়েকৰ পুতেকৰ বিয়া কোনে পায় আৰু মোৰ প্ৰথম মাহীৰজনী ল'ৰা বিয়া মানে দাদাৰ বিয়া বহুত বছৰ মূৰত নিজৰ ভনীয়েককেইজনীক লগ পাই একদম হাঁহিত থাকিব পৰা নাই সিহঁতো যে উৎপাত লগাই ফটো মাৰি আছে পিছে মোক কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব এয়া মোৰ সৰু বৌ মানে কইনাজনী হ'ল মোৰ ডাঙৰ বৌ বিয়াত জনপ্ৰিয় কণ্ঠশিল্পী ডেইজি দাস বাও আহিছিলে সেয়া বাৰ লগতো এখন ফটো উঠিলে এয়া মোৰ খুৰা ককা মানে মোৰ নিজৰ ককাৰ ভায়েক দেখাত একদম মোৰ নিজৰ ককাৰ নিচিনা আইতা আৰু ককাৰ লগত এখন ফটো মাৰি থলোঁ এয়া আমাৰ মৰম লগা কইনাজনী মানে মোৰ ডাঙৰ বৌ তিতাবৰত গোটেই দিনটো বিয়া খাই আকৌ 8টা বজাত বাছত উঠি গুৱাহাটীলৈ আহিলোঁ যিহেতু পিছদিনা মোৰ পৰীক্ষা উপায় নাই মিলাব লাগিবই ঘৰৰ বিয়াখনো এৰিব নোৱাৰোঁ পৰীক্ষাও এৰিব নোৱাৰোঁ আজিলৈ আহিছোঁ পুনৰ উভতিম আপোনালোকৰ মাজলৈ অন্য এটা ভিডিঅ' লৈ ধন্যবাদ